চৰকাৰে 4 কোটি টকীয়া ঘৰৰ পিছত এইবাৰ 20 লাখ টকীয়া থাৰ কিনি আকৌ চৰ্চাত জনপ্ৰিয় ইউটিউবাৰ ইমৰান উদ্দিনৰ লগতে তেওঁৰ ভাতৃ আজহাৰ উদ্দিন। অসমৰ ধনী ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক চেৰ পেলাই চৰ্চাৰ শীৰ্ষত এইবাৰ আনবক্সিং ইণ্ডিয়া নামৰ চেনেলৰ স্বত্বাধিকাৰী ইমৰান উদ্দিন। সুবিশাল অট্টালিকা 20 লাখ টকীয়া থাৰ, 12 লাখ টকীয়া বেলেনো RS, 9 লাখ টকীয়া এখন মাৰুতিৰ গাড়ী। মুঠতে সফলতাৰ শীৰ্ষত ভাতৃদ্বয় ক্ৰমে ইমৰান উদ্দিন আৰু আজহাৰ উদ্দিন। আচলতে কষ্টৰ ফল মিঠা বুলি কয়, সেয়া আচলতে এটি সত্য শব্দ। সপ্তাহৰ মূৰত 10টা ভিউজ আছিল ইমৰান উদ্দিনৰ। আনবক্সিং ইণ্ডিয়া নামৰ চেনেলটিত কিন্তু আজি মিনিটত 2ৰ পৰা 3000 ভিউৱাৰ্ছ আহে। তেওঁৰ চেনেলত আহক তেওঁলোকৰ লগত সামান্য কথা পাতি। বন্ধুসকল আচৰিত হ'ব, ইউটিউবৰ টকাৰে তেওঁলোকে 4 কোটি টকাৰে ঘৰ বনাইছে। এই চব গাড়ী, এই গাড়ীখিনি দেখুৱাওক। এই মাত্ৰ তেওঁলোকে আনি এখন থাৰ সোমাইছে 20 লাখ টকাৰে। আনবক্সিং ইণ্ডিয়া ইমৰান ব্লগছৰ জৰিয়তে তেওঁলোকে ইনকাম কৰিছে আৰু আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিম। এইখিনিতে হিন্দু মুছলমান বুলি একাংশই মন্তব্য কৰে যে মুছলমান বুলি ইমানখিনি চব কাম কৰিলে মুছলমান বুলি নহয়, মুছলমানে লৰাই কৰিছে, জ্বলি লাভ নাই, আপুনি কৰক আপুনিও পাব। মুস্তাফিজুৰৰ পিছতো দেখা গৈছে একাংশই বেয়া বেয়া কমেণ্ট কৰিছে। আজি আমি পোনে পোনে দেখুৱাম। এই যে চব তেওঁলোকে ভাতৃদ্বয় আছে, ইমৰান উদ্দিন আৰু আজহাৰ উদ্দিন। এই চব ইমৰান উদ্দিন আনবক্সিং ইণ্ডিয়া আৰু তেখেতৰ ভাতৃ, ডাঙৰ ভাতৃ অকণমান সেইফালে নামি দিয়ক, আপুনি আগফালে আহক। আজহাৰ ব্লগ আছে নেকি? আকৌ তেওঁৰ আছে নেকি? আছে, নতুনকে এটা ইউটিউব চেনেল খুলি দিলো। চব প্ৰথমে গাড়ীখন দেখুৱাইছো, 20 লাখ টকাৰ এখন তেওঁলোকে গাড়ী থাৰ কিনি আনিছে। জাষ্ট মই হাতত দুখ পাই গলো। সেইফালে আৰু 2খন গাড়ী আছে, ব্লেনো আছে, চুইফ্ট আছে। দাদা ইমান গাড়ী দি কি কৰিব? এখন মোক দি দিব না। জাষ্ট আমি ট্ৰেভেলিং কৰোঁ সদায়, এজ এ ইউটিউবাৰ হওক বা নৰ্মেলি আমাৰ ট্ৰেভেলিং বহুত বেছি থাকে, বিজনেছ পাৰপাছত হওক। চ' ডেট আমাৰ গাড়ীৰ প্ৰয়োজন হয়। চ' আমি কিনিলোঁ। এনেকুৱা নহয় যে শ্ব' অফ কৰিবলৈ এইবিলাক কিনি আছোঁ। বাট আমাৰ ট্ৰেভেলিং কেইদিনমান আগত অৰুণাচল গৈছিলোঁ, বেলেনো লৈ গৈছিলোঁ, চুইফ্ট লৈ গৈছিলোঁ। বাট বহুত বেছি প্ৰব্লেম হৈছে এনেকুৱা জেগাত। চ' আমাৰ প্ৰয়োজন হয় এনেকুৱা থাৰ এখনৰ। গতিকে নিড হিচাপত আমি নতুনকৈ এখন থাৰ পাৰচেজ কৰিলোঁ। এই ব্যক্তিজনলৈ মন কৰক, দেখাত হেণ্ডছম, কিন্তু যেতিয়া খোৱাৰ ইচ্ছা হয় গুৱাহাটীত গুচি যায় ইয়াৰ পৰা। ইমান ডাঙৰ গাড়ী 20 লাখ টকাৰ ভাই, অকলতো গাড়ীয়ে 20 লাখ আৰু কি এইটোৰ নাম কি, চুইফ্ট আৰু বেলেনো, কিমান লাখ টকাৰ গাড়ী আছে? আছে 40-50 লাখ। মই আৰু একো নকওঁ, আপোনালোকে হিচাপ কৰক। আৰু এইখিনি তেওঁলোকে চকৰ বাবে কৰক বা তেওঁলোকৰ বিজনেছ পাৰপাছে কৰক। তেওঁ 2 দিন আগত মুম্বাইৰ পৰা আহিছে। মই জানো তেওঁলোকৰ 5 ষ্টাৰ হোটেলত আছে। নৰ্থ ইষ্টৰ মাজত